অসম আমাৰ ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমী আই ৰূপহী গুণৰো নাই শেষ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকক আৰু মই মানে মনোৰম ঠাইত যাই আছোঁ য'ত মানে মনোৰম ঠাই বুলি কোৱা হয় বহুত শান্তিপূৰ্ণ ঠাই আশা কৰোঁ আপোনালোকে তাতে এই ভিডিঅ'টো চাই ভাল পাব ঠাইটো হ'ল বঙাইগাঁও জিলাৰ পঞ্চমপুৰ গাঁৱৰ বৰজলা যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে বেছি দেৰি নকৰি আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ একেলগে যাত্ৰা কৰোঁ আমাৰ মনোৰম তো ফ্ৰেণ্ডছ আমি বহুত দূৰ যাব লাগিব তেনেহ'লে আমি সেইখিনি দূৰ আমি কেইটামান ভাল ভাল গানেৰে পাৰ কৰি যাওঁ আৰু আমি মানে ৰাস্তাটো কাৰণেই যাওঁ এনেকৈ আমি গৈ পাম কেতিয়া গম পাম গৈ পাম গমেই নাপাম সেইবাবে তেনে ফ্ৰেণ্ডছ আমি বেছি ভিডিঅ'টো কথা নাপাতি আমি গানকে শুনি ভিডিঅ'টো পাৰ কৰি লৈ যাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব ধন্যবাদ मुझ पे सुरूर है असर तेरा ये जरूर है तेरी नजर का कसूर है पास तू क्यों दूर है ये इश्क का जो फितूर है नशे में दिल तेरे चूर है अब तो होश ना खबर है ये कैसा असर है होश ना खबर है ये कैसा असर है तुमसे मिलने के बाद सबर क्योंकि मीठा है फल तुमसे मिलने के बाद
টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত ওই সেলফি মারি যাম মুখ পাহাড় হাইওয়ে দেহা মিঠা মিঠা পড় ওই টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত সেলফি মারি যাম মুখ পাহাড় হাইওয়ে দেহা মিঠা মিঠা পড় ও শ্বিলঙৰে একা বেকা দীঘলীয়া বাট ও তোরে লাগা তলে ভাগৰ নালাগে দেহা ও কুঁৱলীয়ে বাৰে বাৰে কৰিব আঘাত ও কিনো হব তোরে মোরে গরম করে যা ও টেক্সি গাড়ী লৈ যাম শ্বিলঙত আয়ো দেহি তয়ো যাবি লগত সেলফি মারি যাম মুখ পাহাড় হাইওয়ে দেহা মিঠা মিঠা পড় মেঘে চুমিব পাহাৰ শিখৰক তয়ো চুমিবি মোৰ হৃদয়ক হাই ফ্ৰেণ্ডছ আমি আমাৰ লক্ষ্যস্থানত আহি পালোঁ এতিয়া পাওঁ হৈছোঁ যদিও পোৱা নাই পাম আৰু লক্ষ্যস্থানটো এতিয়া আমি এই পাহাৰত উঠি আছোঁ এইখনৰ নাম হ'ল ভূমেশ্বৰ পৰ্বত ভূমেশ্বৰ পৰ্বত মানে ইয়াৰ 50 কিলোমিটাৰ উচ্চতা কম হোৱাৰ বাবে ইয়াৰ পৰ্বত নাম বুলি দিয়া নহ'ল সেইকাৰণে পাহাৰ বুলিয়ে কয় ভূমেশ্বৰ পাহাৰ বঙাইগাঁও জিলাৰ পঞ্চপুৰ নামৰ গাঁওখনতে অৱস্থিত ইয়াতে আছে মহান জেগাটো বৰজৰা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব কি হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব সপোন কি ৰব মোৰ বাবে তুমি নহলে কোন হব এই বুকুৰ আপোন ৰংবিহীন হৈ ৰ'ব আশাবোৰ হিয়াৰে অৰ্থহীন লাগে সকলো কি হ'ব এই জীৱন তুমি নহ'লে কাৰ বাবে ৰচিব সপোন লাগে তুমি নহ'লে নাযায় সময় কাষত তুমি নহ'লে ৰিঙা উষা বুকু তুমি নহলে ইমান কাতৰ লাগে তুমি নহলে কোনে বুজিব সঁচাই আবেগ চৌপাশে মোৰ তোমাৰ আবেগ হব এই জীবন তুমি নহলে কার বাবে
পৰচিব সপোন কি ৰ'ব মোৰ বাবে তুমি নহ'লে কোন হ'ব এই বুকুৰ জীয়াই থাকি কিদৰে তুমি নহ'লে কোনে দিব ইখন মানে বিশ্বৰ পাহাৰ ইয়াত মানে আগত ৰাজা ঠাকুৰ বুলি এজন মানে দেৱতা এটা আছিল মানে মানুহ নিচিনাকৈ আগতে হেৰি দেখা দিছিল বোলে আমি আমাৰ এটা বহুত দিনৰ পৰাই কৈছিল কৈছে এই পাহাৰত মানে দুখীয়া মানুহ আছিল দুখীয়া মানুহ থকাৰ সময়ত বোলে কৈছিল যে কোনোবাৰ যদি বিয়া মানে হয় সি বোলে আহি ধোৱা পান আনি ভক্তি কৰাই দিলে বোলে সোণৰ অলংকাৰবিলাক দিয়ে আচ্ছা এনেকৈ দিয়াৰ পিছত কি কৰিলে মানে মানুহে সেই লৈ যে আৰু বিয়া চিয়া হোৱাৰ পিছত আকৌ ৰিটাৰ্ণ দিব লাগে আৰু দিব লাগে ৰিটাৰ্ণ দিয়ে তাৰপিছত এনেকৈ দি থাকে আৰু ৰাজা ঠাকুৰে কেতিয়াবা কোনোবাৰ হাল বায় ভালো পায় আৰু যাৰ পথাৰত যাৰ কাৰ বয় বাব আৰু হাল কোনো হেৰি নাই সি গম পায় যে আজি বেলেগৰ গৰু আনি হাল বাই যে চব বোকা লাগি আছে সেই বোকা লাগিলে গম পায় যে ৰাজা ঠাকুৰে হাল বাইছে সেইদিনাখন সেই গৃহস্থে মানে আৰু হাল পথাৰত পাব নাহে আৰু মানে ৰাজা ঠাকুৰে বয় থাকে না সেই গৰু হাল লৈ নাহে আৰু জানিছে যে ৰাজা ঠাকুৰে কৈছে এনেকে মানে কি হ'ল বোলে যুগখান্ত পৰিৱৰ্তন হ'ল পৰিৱৰ্তন হৈ গ'ল কোনোবা বোলে লুকাই চাই আছিল সি কি কৰে চিৰদিনে আহে কি কৰে সেই এনেকে থাকোঁতে বোলে কি হ'ল সি গম পালে যে মোক আজি সি হেৰি কৰিছে সেইদিনাৰ পৰা বোলে সি লুপ্ত হ'ল নাইকিয়া হ'ল তাৰপিছত এই নিজৰা ক'ৰ পৰা ওলাইছে আমি নাজানো মানে এতিয়া ঠিক হয় নাই মানে ওপৰৰ পৰা আহি থাকে পানী একদম ওপৰ পৰ্যন্ত আছে এই নিজৰাটা ওপৰ পৰ্যন্ত ক'ৰ পৰা পানীটো ওলাই কোনেও গম নাপায় এইটোৱে মানে কাহিনী ইয়াৰ চৰাটোৰ তাৰপিছত ইয়াত আগতে ৰাজা মানে হাতীৰ খোজ আছিল ইয়াত এই নিজৰৰ কাটে থাকে ৰাজা ঠাকুৰৰে আৰু এইটো ৰাজা ঠাকুৰৰে এতিয়া পানী আহি শিলবিলাক ভাঙি গ'ল ভাঙি যোৱাৰ পিছত সেইবিলাক নাইকিয়া হ'ল আছে এতিয়াও এটা চিনি পোৱা যায় আৰু এইটো মানে চিনি পোৱা যায় মানে এইটো তাৰমানে এটা তাৰ খোজটো আছে ৰাজা ঠাকুৰে গৈছিল না এইফালে আচ্ছা আমি এইখিনি কিছুমান আমি শুনা কথা আৰু কি আমিতো আৰু নতুন চামৰ ল'ৰাহে নৱপ্ৰজন্ম আমি নাজানো সিমান এটা এই নিজৰাতে মানে আজিকালি বহু দূৰৰ মানুহ আহে আৰু চাবৰ কাৰণে গা ধুই নিজৰাটো সেই পানী পৰি আছে পানী পৰি আছে গা ধুই এইবাৰ আমিও আহিছিলো আৰু এইবাৰ এটা ভিডিঅ' বনাই গৈছিলো ইয়াতে গা ধুই তাৰপাছত আমি এইখিনি মানে আমি চনত হ'ল মানে এটা মন্দিৰ আমি স্থাপন কৰিলোঁ আচ্ছা ইয়াতে পূজা কেতিয়া হয় পূজা আমাৰ শিৱ পূজাৰ সময়ত হয়ে আৰু আমাৰ চতুৰ্দশী প্ৰত্যেক মাহৰ চতুৰ্দশীতে আমাৰ এই আই মাহগিলাক আহে নাম ধাম গাব আবেলি কৰে 12টা মানত আহিব প্ৰসাদ পানী দি নাম গান গাই সন্ধ্যা গুচি যাব ঠিকে আছে ধন্যবাদ জনাইছোঁ আপোনাক ফ্ৰেণ্ড এয়া আছিল সোমেশ্বৰ পাহাৰৰ বৰঝৰা ইয়াৰ বিষয়ে আপোনালোকক জনালোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু যিমান পাৰি ইমান শ্বেয়াৰ কৰি দিয়ক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বাছ এইখিনিয়ে আছিল আৰু আগলৈ এনেকৈ ভিডিঅ' চাই পাব বুলি আশা কৰিছোঁ